হেল্ল' এভৰিৱান, আজি ৰাতিপুৱা গৈছিলোঁ শিৱ পূজা কৰিবলৈ। সেই ফুটছলৈ পূৰা পণ্ডিতজি হৈ আছোঁ আৰু এয়া ৰাতিপুৱাৰ কথা। আজি খুব বেছি ব'ৰ হৈ আছোঁ। মাহঁতে যিহেতু টাউনলৈ গৈছে, ঘৰত অকলে আৰু এতিয়া ভোক লাগাত বিচাৰি পালোঁ মায়ে বনাই থোৱা খোলা চাপৰি পিঠা। তাকে খাবলৈ বুলি লৈ লৈছোঁ। আপোনালোকৰ ফালে এই পিঠাটো কি বুলি কয় কমেণ্ট কৰি জনাবচোন। মই বাৰু চেনিৰেই খাই ভাল পাওঁ। আপোনালোকে খাই ভাল পায় নে নাপায় কমেণ্ট কৰিব। আৰু এইফালে বতৰটো পূৰা ক'লা হৈ আহিছে, লাগিছে বৰষুণ আহিব যেন লাগিছে। আৰু পেণ্টৰ পকেটত বিচাৰি আছিলোঁ পইচা বিচাৰোঁতে পালোঁ লিপষ্টিক। হাই কি হ'ব আৰু যে। আৰু এতিয়া গৈ আছোঁ পইচাটো লৈ কেনে খাবলৈ বুলি। আৰু এই মুখৰ ওপৰত লাগি আছে চেনি, তাকে জিভাৰেই গুচাই দিলোঁ। আৰু এতিয়া লৈ ল'লোঁ কুৰকুৰি, আৰু কুৰকুৰি লৈ বুলি এতিয়া ঘৰলৈ গৈ আছোঁ। আৰু কুৰকুৰি লিখা আছে ঢেৰ কিবা 16,000 নে 16 লাখ কোটি গিফ্ট, কিন্তু আমাৰ ভাগ্যত নাই। আৰু এতিয়া দাদাই দি গৈছিলে এইফালে কামাখ্যা মন্দিৰৰ প্ৰসাদ, তাকে খাবলৈ বুলি লৈ লৈছোঁ। আৰু কেমেৰাটো ধৰি থকাত বাওঁ হাতেৰে খাবলৈ লৈছোঁ, এতিয়া আকৌ সোঁ হাতেৰে খাবলৈ লৈছোঁ। হে ভগৱান ঈশ্বৰ, একো দায় দোষ নধৰিবা আৰু দেই। আজিলৈ বাই বাই, আকৌ লগ পাম অন্য